My God. এখন হৈছে ডাইনিং টেবুল ওকে এখন হৈছে ডাইনিং টেবুল নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ নৱৈত্য অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে জানে মইতো কৈছিলোঁ আপোনালোকক পুৰা ধামাকা ভিডিঅ' দিম বুলি তো সেইকাৰণে মই আজি আহি গ'লোঁ পুৰা পাহাৰৰ মাজত আজি বনিব গোটা ব্ৰইলাৰ আৰু মই বহুতক দেখিছোঁ গোটা ব্ৰইলাৰ বনাই থাকে খাই থাকে কিন্তু আজি মই নিজে বনাম বুলি ভাবিছোঁ কেনেকৈ গম পায়নে গোটাকৈ পুৰিম গম পাইছেনে গোটাকৈ পুৰিম মানে পুৰা ভিডিঅ'টো ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে আৰু এনেকুৱা ধামাকা ভিডিঅ' চাই থাকিবলৈ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু আপুনি কেনেকুৱা ডেঞ্জাৰ জেগাত আহিছোঁ মানে কেনেকুৱা ভয়ানক পাহাৰ আমিতো বহুত পাহাৰৰ ভিতৰত আছোঁ মই এতিয়া বৰ্তমান মই সেই পাহাৰৰ ভিতৰত আছোঁ কিন্তু এনেকুৱা ভয়ানক পাহাৰ মানে আপোনালোকক দেখাই দিব পাৰিম আমি বৰ্তমান য'ত আছোঁ কিজানি কালি পৰহিৰ ভিতৰত এটা হাতী আহি গৈছে ডাঙৰেও বাঢ়ি গৈছে তো এইবিলাক কিমান ডাঙৰ খোজ এই খোজটো কিমান ডাঙৰ হে আমাৰ এটা ভৰিত হ'লে তাৰ ইমান আধা থাকিয়ে যায় মানে ইমান ডাঙৰ খোজ লগা হাতী আহিলে মানে কিমান ডাঙৰ হ'ব লাগিব হাতীটো বহুত বিশাল ডাঙৰ তো আমি এনেকৈ আছোঁ গোটেই গছ গছনি ভাঙি থৈ দিয়া আছে আমি মানে বৰ্তমান বনাম ইয়াতে পুৰা সা সঁজুলি লৈ আনিছোঁ মানে এইয়া আজি এইটো বনিব এইটো য়েছ কি মজা একদম পুৰা খাম আৰু আজি দেই দেখিছেনে গোটা ব্ৰইলাৰ আজি এইটো বনিব এইটো গোটাই পুৰিম আৰু বহুতক দেখি থাকোঁ বনাই থাকে সিজে নিসিজে আপোনালোকৰ আগত প্ৰমাণ দেখাম আজি চাই থাকক আপোনালোকে ভিডিঅ'টো চাই থাকক মুঠতে পাহাৰলৈ আহিলোঁ যেতিয়া বহুত নিয়ম কানুন থাকিব পাৰে পাহাৰত আহিলোঁ যেতিয়া বহুত ডাঙৰীয়া দুখ লাগিব পাৰে সেইটো কাৰণে পাহাৰত অহাৰ আগতে ওলক এটা জনাব লাগে আৰু সেইটো কাৰণে তামোল দুটা পাণ দুখিলাৰে মই ইয়াত ওলকটো দি দিছোঁ দেই কাৰণ মই এই ওচৰতে জুইকুৰা জ্বলাম যিহেতু তো মই তামোলে দি সেয়া এটা কাঢ়ি দিছোঁ যাতে কিবা দুখদাই নধৰে হে প্ৰভু বৰ্তমান মই এতিয়া লেকচাৰ দি থাকিলে নহ'ব মই এটা খৰি চৰি যোগাৰ কৰি পটাপট বনাব লাগিব কাৰণ এটা গোটা ব্ৰইলাৰ বনাওঁতে বহুত সময় লাগে তো খৰি চৰি পুৰা যোগাৰ কৰিব লাগিব সেইটো কাৰণে মই এতিয়া বেছি কথা নেপাতোঁ আৰু পটাপট কামত লাগি যাওঁ চাই লওক তো এয়াই মোৰ যোগাৰ এয়া চাই ল'ব পাৰে আপোনালোকে পুৰা ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ এইখিনি এটা খুন্দিম মই খুন্দি পটাপট ইয়াত আৰু একদম পুৰা লগাম আৰু দিম আৰু জুইত দেই মজা লাগিব মানে বাৰে প্ৰতি জুই কৰাৰ কাৰণে প্ৰব্লেম হৈছে জুই এই জ্বলিছে এই নুমাইছে মানে বহুত প্ৰব্লেম হৈ আছে সেইটোৱে টেনশ্যন যদি জুই কৰা ভালকৈ জ্বলি যায় আৰু বেলেগ টেনশ্যন একো নাই আৰু বাকী বস্তুখিনিতো দেখিছে একদম পূৰা এইটো যে চব ৰেডি মানে একো প্ৰব্লেমেই নাই চব বস্তু ৰেডি আছে মানে একদম পূৰা ধনিয়া পাতৰ পৰা আদি কৰি টেঙাৰ পৰা আদি কৰি পিঁয়াজ ৰচুন জলকীয়া আদা ইত্যাদি চব আছে মানে নালাগে এইটো কি কাৰণে বনাইছোঁ জানে নাই যোনটো মাংসটো খুচি কেনে হিৰিম নাই তো সেইটো কাৰণে টেং দেখিছোঁ ন কেনেকুৱা জোঙা কৰি দিছোঁ ডাইৰেক্ট সোমাই দিম আৰু এইফালে এইটো কাম আছে এই মানে ব্ৰইলাৰটো এতিয়া ৰেপিব লাগিব ৰেপি দিলে অলপ ভালকৈ সিজিব সোনকালে সিজিব নহয় জানো আৰু সৰু ব্ৰইলাৰ নহয় 2 কেজি ওজনৰ ব্ৰইলাৰ হয় এইটো তো 2 কেজি ওজনৰ ব্ৰইলাৰটো সিজিবলৈ অলপ সময়ো লাগিব যিহেতু অলপ ৰেপি দিব লাগিব দকৈ মছলাখিনি সানি ল'ব লাগিব নহয় জানো মছলাখিনি পানীত ঘূৰি ল'ব লাগিব মানে ডাইৰেক্ট সানি শুকান সানিলে ক'ত হ'ব হয় নাই বাৰু তেল দি দিম ইয়ো হানি সিং
নহৰু আদা খুন্দোৱাটো টেন নিমখটো দিব লাগিব ন, নিমখ নিদিলে বহুত বেয়া লাগিব মানে। এইখিনি এনেকৈ সানিম এতিয়া। ইয়াত জুইটো জ্বলি আছে যেনেকৈ, তো আমি ইয়াত এইটো পুৰিব লাগিব। পুৰিবলৈ কাৰণে আমি এতিয়া দুডাল বাঁহ কাটি লৈছোঁ এনেকৈ সমান জোখত। এই বাঁহটো মই ইয়াত ফালিয়ে দিলোঁ বাৰু। এইটো ইয়াত ফালি দিলোঁ, এইটো ইয়াত এনেকৈ ফালি দিম ইয়ালৈকে। তাৰপিছত কি কৰিম জানেনে? তাৰপিছত কৰিম আমি এনেকুৱা কিবা এটা, অ'কে? এনেকৈ কিবা এটা কৰিম, এনেকৈ। আৰু এইটো কৰিম কোনফালে? এইফালে, অ'কে? তাৰপিছত আৰু সৰু সুৰা কাম এটা আছে। চলো। আপোনালোকে ভাবিছে কি জানে ন, মই কি কৰি আছোঁ, কি বিচাৰি ফুৰিছোঁ? মেইন কথা মানে মই সৰু সুৰা টঙাল বনাম এতিয়া। আহক, কি কাৰণে টঙাল বনাইছোঁ এইটো তাকো দেখাই দিম। মেইন কথা মানে মোৰ ভিডিঅ' বনাইছোঁ কাৰণে নহয়, আজি এনেকুৱা গৰম পৰিছে। আপোনালোকে গম পাইছে কি জানি, মইতো পাহাৰত আছোঁ, অকণমান চেঁচাই বতাহ চতাহ মাৰি আছে, তথাপিও বিৰাট গৰম লাগিছে, জুই জ্বলাইছোঁ যে। কিন্তু আপোনালোকৰ তাতোতো একদম তামাম গৰম কিজানি আজি, হয় নাই বাৰু? হে, আৰু কোনে ক'ৰ পৰা চাই আছে ভিডিঅ'টো কমেণ্ট এটা কৰি জনালে মানে ভাল পাওঁ মানে, তেতিয়াহে গম পাম, অঁ আমুক জেগাৰ পৰা চাই আছে দেই, তেতিয়া কথাটো গম পাওঁ মানে। তাকে এতিয়া মই বনাই দিলোঁ টঙাল। কি কাৰণে টঙাল বনাইছোঁ জানেনে? বান্ধিব লাগিব। আহক, মানে ঠেঙৰ ফালে এটা বান্ধি দিছোঁ, মাজত এটা বান্ধি দিছোঁ, মানে যেতিয়া মই পুৰিম বস্তুটো ঘূৰাম ন, ঘূৰাওঁতে যাতে মোৰ বস্তুটো গোটেই কুকুৰাটো ঘূৰি নাযায় মানে, সেইটো কাৰণে। কেনেকুৱা গৰম লাগিছে আৰু গম পাইছে আৰু এটা বান্ধি দিম। মোৰ মনবোৰ কয় এনেকুৱা, মানে মই এইবিলাক বৰ ভাল পাওঁ। পাহাৰত গৈ পিনে চুঙাত ভাত বনাই খোৱা, এনেকৈ গোটা গোটা চিকেন খোৱা, বা কেতিয়াবা অকল লেগ পিচ খোৱা, আৰু মানে বৰ ফূৰ্তি পাওঁ মানে এইবিলাক কৰি কিনে। মই এনেকৈ বনোৱা চিষ্টেম কাৰণটো এটাই, ভাগত ভৰাই দিলোঁ, বিন্দাছ এনেকৈ ঘূৰাই থাকিব পাৰিম, বিন্দাছ, একদম টেনশ্যন নাই। আৰু মানে এইটো সিজালৈকে মই ভাবিছোঁ কিবা এটা বনাই লওঁ, মানে কি এতিয়া খাব লাগিব নহয়, কিহত থৈ কিনে খাম, থৈ কিনে খাবলৈ মই কিবা এটা যোগাৰ কৰিম। আৰু কি যোগাৰ কৰিম বনোৱাৰ পিছত দেখাইছোঁ দেই। আৰু এইবিলাক টেলেণ্ট মানে যে মোৰ ভাগৰ একদম তেজে শৰীৰে টেলেণ্টে একদম ভৰি ফুৰি আছে মানে, একদম মানে নকওঁ আৰু। এইখন হৈছে ডাইনিং টেবুল, অ'কে? এইখন হৈছে ডাইনিং টেবুল। অলম'ষ্ট 80% হৈ গ'ল। ইয়াত অলপ এতিয়া আমি ৰেড চিলি পাউডাৰ আৰু অলপ তেল সানি দিছোঁ কালাৰটো ভাল আহিবলৈ, কাৰণ আজিকালি য'ত দিখতা হে ওহি বিকতা হে। লাল লাল হোগা তো আদমি বলেগা বহুত ৱাও সো ফেণ্টাষ্টিক, খাকে মজা লাগেগা বোলে। আৰু গোটা ব্ৰইলাৰ দেখি নিসিজিব বুলি ভাবিছিলে চাগে, এনেকুৱা তাপত সিজাইছোঁ, চাই লওক ভালকৈ দেই। পুৰা মাংস দেখিয়ে খাওঁ লাগিব। মজা ইয়ে গাইছ, ইমান ধুনীয়া সিজি গ'ল। এইটো চাওক না, আপুনি একদম দেখিলে ভাল লাগি যাব মানে। চাওক, খোৱাহে কথা আৰু মানে কেনেকুৱা সিজিলে চাওক না, মানে টানুংতে ছিঙি গৈছে। চাওক, নিসিজি যায় বুলি ভাবিব পাৰে, সেইটো কাৰণে মই ছিঙি পিনে দেখাই দিছোঁ মানে। এয়া চাওক, এয়া হৈছে আপোনাৰ নগা ধনিয়া, নহৰু, আদা, তাৰপাছত আছে আপোনাৰ নেমু টেঙাৰ জোল, তাৰপৰা ৰেড চিলি অকণমান, নিমখ দি পিনে পূৰা এইটো এটা পানীত ইয়াত তিয়াই পিনে পূৰা খাম আৰু। মাই গড, আয়া এতিয়া গাইছ
গাইছ আৰম্ভ কৰোঁ আৰু দেই মই মানে মোৰ মাত কথা চব সলনিয়ে হৈ গ'ল কুকুৰাটো দেখি পিনে মানে ইমান টেষ্টি যে হ'ব হৈছে মানে মই একদম মানে দেখি পিনে একদম মানে মাত কথাবোৰ চব চেঞ্জ হৈ গ'ল মানে ষ্টাইল হৈ গ'ল পুৰা নিজে বান্ধিছিলোঁ টঙাল কেতিয়াবা খুলি ল'ব লাগিব হয়নে একদম মানে দেখি একদম মানে খাওঁ একদম মানে জিভা পানী এই টপ কৰি আছে টঙালবোৰ একদম পটাপট সোনকালে খোলা Oh my god. Oh my god. Oh. Oh my god. Hi. কেনেকুৱা আহিছে সব গাইছ Oh my god. কথা এখন কি এনেকুৱা মজা বনিছে ন মাক কচমকৈ মই জীৱনত প্ৰথমবাৰ ইমান মজা মাংস খাইছোঁ মানে মই ইমান এনেকুৱা লাগিছোঁ আৰু কেনেকুৱা মজা আহিছে আৰু টেঙা এইখিনি টেঙা জলকীয়া নগা ধনিয়া আদা নহৰু অনুমান কৰক গাই কেনেকুৱা সিজি গৈছে চাওক না এনেকুৱা সিজিছে মানে অকল হাঁহকেইটাহে বাচিব হাঁহে চাই চব চুবাই দি খায়ে পেলাই দিম হাঁহটো জাকিছ আপুনি অনুমান কৰিব পাৰে কেনেকুৱা ধুনীয়া সিজি গৈছে এই চাওক মই মানে এইবোৰ লাহে লাহে খাই থাকিম কিন্তু মানে এটা গোটা কুকুৰা মানে পুৰি কিনে খোৱা প্ৰচেছটো আজি আপোনালোকক দেখাই দিলোঁ মাজে সময়ে আপোনালোকেও খাব মজা লাগে মজা আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু খাতৰা ধমাকা ভিডিঅ' আপোনালোকৰ মাজলৈ আনি আছোঁ ধন্যবাদ।